Hi friends, welcome to my back to my channel Dilumoni Bodoloi. Tuma আপোনালোকক Dilumoni Bodoloi YouTube channel লৈ স্বাগতম জনাইছো। আজি মোৰ বাৰ্থডে বাবে অভি আৰু মই এখন পাৰ্কলৈ গৈ আছো। অভি আগত আছে এতিয়া মই লাহে লাহে খুস্কে গৈ আছো এতিয়া। ই আগত ৰখি আছে এতিয়া। অভি লগ পামা এতিয়া। এইটো লাজ কৰিছে বহুত। এতিয়া পাৰ্কত যাওঁ বুলি কৈছে কি নাযাওঁ বুলিয়ে কৈ আছে। বহুত লাজ কৰে অভি। বহুত লাজ কৰে। এয়া আমাৰ অভি কিবা এটা কওঁ না। কওঁ না কিবা এটা। কিয় লাজ কৰিছ কওঁ না কিবা এটা। আমি এতিয়া ঘৰৰ পৰা আহি এতিয়া বাসবোৰ পালোঁ। বাসবোৰতে অলপ কিবা এটা খাই ল'লোঁ। আমাৰ এই লাজুকা অফিচা অলপ ফ্ৰেণ্ডসকল চাই লোৱা। এইটো আমাৰ লাজুকা অফিচ। হাই এটা দিদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা দিদি। বাসবোৰ হোটেলত কিবা এটা খাই এতিয়া আহি আছোঁ। এতিয়া আমি গৈ আছোঁ পাৰ্কখনলৈ। আগত অভি গৈ আছে, মই লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। সি আগত গৈ আছে বিন্দাছ। এতিয়া বাসৱৰ দলংখন পাইছোঁ। এতিয়া আমি গৈ আছোঁ। এইখন উদৈ দলং। 12 মাহে এইখন দলঙৰ পানী সোঁত বয়ে থাকে। এতিয়া এইটো ৰাস্তা আহি গছৰ গুৰি পাৰ হৈ আহি এতিয়া দূৰণিৰ দলঙত অলপ জিৰণি লৈছোঁ। জিৰাই পিনে অলপ আমি এতিয়া আহি পাম। বেছি দূৰ নাই, এতিয়া পামেই। এতিয়া অলপ জালকে চাইছোঁ অলপ মানে গৈ আছোঁ। আমি এইটো চাইডে পাইছোঁ। এতিয়া এইটো চাইডে যাম মৰিগাঁও লাইনত। দলঙত দূৰণিৰ দলঙত অলপ আহিছোঁ। অলপ এই জাল চাইছোঁ। পানী কেনেকৈ ফুট গৈ আছে চোৱা না। এতিয়া আমি যাম দীঘলবৰীৰ পৰা আহি আমি এতিয়া মানিপুৰ পাৰ হৈ আহি এতিয়া মানিপুৰ থানাৰ সন্মুখত পাইছোঁ। এইখন মানিপুৰ থানা হয়। এতিয়া আমি পাৰ্কলৈ গৈ আছোঁ। এতিয়া বহুত কষ্টৰ মূৰত আহি পাই আছোঁ এতিয়া গেট এইটো ৰাস্তাটো। ব'লা এতিয়া গৈ আছোঁ আমি। মানে এইখন মানিপুৰ জেলখানা। যদি কিবা কাজিয়া হয় একদম জেলত, এইখন জেলতে থাকিব লাগিব। আৰু এইখন এখন বাগান। যদি বিনাফিত গছ পুলি নিব আহা তোমালোকে মানিপুৰলৈ আহিবা। এইখন থানা সন্মুখতে আছে। ইয়াৰ পৰা বিভিন্ন ধৰণৰ গছ আৰু ফুল আৰু ফল মূলৰ গছ গছনি নিব পাৰিবা। ফ্ৰেণ্ডছ তোমালোকে চোৱাচোন, এইবাৰ মানিপুৰ জেলখানা একদম ৱালবোৰ কিমান ওখ চোৱাচোন। ইয়াত কেনেকৈ পাৰ হৈ আহিব ঠিক নাই দেই। যদি ফ্ৰেণ্ডছ এতিয়া আমি ফাইনেলি আহি পালোঁ। এইখনে পাৰ্ক মানিপুৰ পাৰ্কখন জেলখানাৰ ওচৰতে আছে। এতিয়া আমি সোমাই যাওঁ। গৈ আছে আমি পাৰ্কখনত ফাইনেলি সোমালোঁ। এতিয়া আগত গৈ আছে। এই পাৰ্কখন মৰিগাঁও জিলাৰ পৰা বেছি দূৰত নহয়, 4 কিলোমিটাৰমান দূৰত অৱস্থিত। মানিপুৰ নামৰ ঠাইখনত আছে। তোমালোকে আহা যদি আহিব পৰা, বহুত ভাল লাগে। প্লেচটো ধুনীয়া লাগে মানে। আৰু পাৰ্কখন সম্পূৰ্ণ হোৱা নাই মানে, যেতিয়া হ'ব আৰু ভাল লাগিব। এতিয়া অকণমান বনাইছে মানে। এইবিলাক চোৱা ধুনীয়া লাগে। অভি আগত গৈ আছে এতিয়া। ধুনীয়া এনেকুৱা প্লেচ। আমি এতিয়া এইখন দলঙৰ ওপৰেদি আহি এতিয়া ইয়াত ধুনীয়া ঘৰ এটা আছে। তাত এতিয়া আমি বহি লৈছোঁ। বহিম এতিয়া অভি বহি আছে এতিয়া। কি অভি তই কি কৰি আছ এতিয়া? এই ছোৱালীজনী ফোন কৰি আছে মানে। তাৰ জীয়েফ আছে যে, একদম জীয়েফৰ লগত বেজি। আমাৰ একদম কোনো নাই, চিংগুল যেতিয়া। আমি এইবিলাক ব্লগ চেনেলকে বনাই আছোঁ আৰু এতিয়া। পাৰ্কখন মানে সম্পূৰ্ণ হোৱা নাই, বনাই এতিয়া। পাৰ্কখন সম্পূৰ্ণ হ'লেগে বহুত ভাল লাগিব মানে। জেগাখিনি চাই ধুনীয়া লাগে। বহুত সেউজীয়া ভাল পৰিৱেশ এটা আছে। তাৰ মাজত আমি এতিয়া আছোঁ। চোৱা চাৰিওকাষে ধুনীয়া সেউজীয়া পৰিৱেশ। তাতে আছোঁ অভি আৰু মই। কি ধুনীয়া লাগিব। অভি হাই এটা দি দিয়া।
অভি হাই এটা দি দিয়া লাষ্ট কৰি দে লাষ্ট কৰিলা আৰু হাই ফ্ৰেণ্ডছ এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই ৰাখিব আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আমাৰ শ্বেয়াৰ নকৰে মানে কোনো শ্বেয়াৰ তোমালোকে কৰিবা খতম